Hi guys, welcome back to my channel. I hope you all are doing good. Ajir video tu hoise eta home remedy ৰ ওপৰত আজি মই আপোনালোক সকলোলৈ এটা ফেস মাস্ক লৈ আহিছো যোনটো ঘৰত থকা সামগ্ৰীৰে আমি ৰেডি কৰিব পাৰো ইয়াতে মই বেছি বস্তু ব্যৱহাৰ কৰা নাই তিনটা বস্তুৰে মই এটো ফেস মাস্ক ৰেডি কৰিছো নাম্বাৰ 1 হৈছে এলোভেৰাৰ পাত যোনটো নেচাৰেল এলোভেৰা প্লান্ট থাকে তাৰে পাত লৈছো মই second বেসন ইউজ কৰিছো মই and third মই ইয়াতে মৌ ইউজ কৰিছো and আটাই কেটা আমাৰ স্কিনৰ কাৰণে খুবেই বেনিফিশিয়াল আপোনালোক সকলোৱে এটো নিশ্চয় জানে মই ইয়াতে আটাই খিনিৰে বেনিফিটস খিনিও মেনশন কৰি দিছো লগতে এতিয়া মাৰ্কেটত বহুত ধৰণৰ স্কিন কেয়াৰৰ ওপৰত প্ৰডাক্টস পোৱা যায় and মইটো প্ৰায় যোনবিলাক আপোনাৰ ক্ৰুৱেলটি ফ্ৰী হয় বা যত আপোনাৰ সালফেট নাথাকে প্যাৰাবেন ফ্ৰী হয় তেনেকুৱা প্ৰডাক্টস মই পাৰ্সোনালি ব্যৱহাৰ কৰি ভাল পাওঁ and মই আপোনালোককো তেনেকুৱা প্ৰডাক্টসে সাজেষ্ট কৰো বাট যিমান ভাল প্ৰডাক্ট নহলেও তাতে অলপ হলেও কেমিক্যালস পোৱা যায় কাৰণ 100% অৰ্গানিক প্ৰডাক্ট available নহয় বজাৰত and also বহুত টকা খৰচ হয় আমি যেটা মাৰ্কেটৰ পৰা স্কিন কেয়াৰ প্ৰডাক্টস কিনো গটিকে মই আজি আপোনালোক সকলোলৈ এনেকুৱা এটা ফেস প্যাক লৈ আহিছো যোনটো আপোনাৰ ঘৰত থকা বস্তুৰে আপুনি ৰেডি কৰিব পাৰিব ইয়াৰে কাৰণে একো এক্সট্ৰাকে আপুনি কিনিব নালাগিব কাৰণ এই তিনটা products আমাৰ সকলোৰে ঘৰত থাকে প্ৰায় and also it is completely organic and I take guarantee যে এটোৰে আপোনালোকৰ কোনো ধৰণৰ সাইড ইফেক্টস নহয় বা কোনো ধৰণৰ স্কিন প্ৰবলেম নাপায় আপোনালোকে ব্যৱহাৰ কৰি গটিকে চাওক কেনেকে মই এটো ফেস প্যাক বনালো The first thing we need is aloe vera এতিয়া মই ইয়াতে নেচাৰেল যোনটো এলোভেৰা পাত হয় হেতু ইউজ কৰি আছো ফ্ৰেশ এলোভেৰা লিফ এইটো আমাৰ সকলোৰে ঘৰত থাকে প্ৰায় ইন কেস যদি আপোনাৰ তাত নাই তেনেহলে আপুনি যোনটো এলোভেৰা জেল হেতু ইউজ কৰিব পাৰে বাট যোনটো এলোভেৰা গছৰ পাত হয় হেতু বেছি বেনিফিশিয়াল হয় ইট ইজ গুড ফৰ স্কিন এজ ওয়েল এজ ফৰ হেয়াৰ ইয়াতে বহুত ভিটামিনস থাকে এন্ড আমাৰ স্কিনটো বহুত ধুনিয়াকৈ সুট কৰে ইট ট্ৰিটস সানবাৰ্ন এন্ড অলসো ইট ফাইটস একনি সেকেন্ড প্ৰডাক্ট যোনটো মই ইয়াতে ইউজ কৰি আছো হেতু হৈছে মৌ দ্যাট ইজ হানি ইয়াতে মই পতঞ্জলিৰটো ইউজ কৰি আছো আপুনি যিকোনো বেলেগ কোম্পানীৰ ইউজ কৰিব পাৰে হানি আমাৰ স্কিনক বহুত ধুনিয়াকৈ হাইড্ৰেট কৰে ইট ইজ very good for dry skin also yate bahut antioxidants thake juntoe amar aging process to slow down korat help kore plus it prevents acne third product juntu moi use kori asu hetu hoise beson that is gram flour to agor pora traditional days to use hoisil as a cleanser etu amar skin or junkhini dirt thake junkhini toxins thake to remove korat help kore plus amar jodi oily face ase oily skin ase tare excess oil to remove korat help kore also it exfoliates our skin So etu aloe vera pattu moi loi pelai bhalke etu dhui loisu safake etia moi etur pora juntu gel thake aloe vera hetu moi extract korim etu moi eta katim first tote ekhini moi remove korim okay so moi eta samusere aloe vera juntu gel hetu moi uliai lom ei pattur pora Okay, so this is the aloe vera gel juntu moi pator pora uli aisu etia ekhini moi etu grinderot lom etia moi yatte beson dim beson apuni aloe vera gel yate kiman dise hetur upor depend kori dhalibo lagibo jodi apuni gel yate kom loise tenehole beson besi nolobo নহলে বেছি ঠিক হৈ যাব আমাৰ পেষ্টটো and lastly মই yate মৌ dim That's good এতিয়া মইটো ধুনিয়াকৈ গ্ৰাইন্ড কৰি লম সো আমাৰ পেষ্টটো ৰেডি হৈ গল মইটো গ্ৰাইন্ড কৰি ললো ধুনিয়াকৈ এতিয়া মইটো বাটিত ধুনিয়াকৈ এটো ঢালি লম এনেকুৱা কনসিস্টেন্সি হয় এটো হয় আমাৰ পেষ্ট আৰু এতিয়া মই এটো মুখত লগাম এটো পেষ্ট আমি আমাৰ হাততো লগাব পাৰো এনেকে এটো গা ধোৱাৰ আগত আপুনি এনেকে হোল বডিত লগাই প্লাই স্ক্ৰাব কৰিব পাৰে
এতিয়া আপোনালোকে যেনেকৈ দেখিছে এইটো পেষ্ট মই মোৰ ফেচত ডিঙিত আৰু পুৰা হাতত লগাই ল'লোঁ এতিয়া মই 10 to 15 মিনিটছ ৱেইট কৰিম তাৰপিছত এইটো শুকোৱাৰ পিছত মই এইটো ঠাণ্ডা পানীৰে ধুই ল'ম চ' চি ইউ আফটাৰ 15 মিনিটছ অ'কে চ' মই 15 মিনিটছ ৱেইট কৰিলোঁ এতিয়া এইটো আপুনি দেখিছে অলপ অলপকৈ শুকাই আহিছে হাতত লগোৱাটো শুকাই আহিছে এতিয়া মই ধুই ল'ম মোৰ মুখখন আৰু হাত I have just washed my face মই মুখত আৰু একো লগোৱা নাই ডাইৰেক্ট মুখখন ধুই মুখ মুছিছোঁ and as you can see it instantly brightens up our face এইটো ফেচ পেক মাল্টি বেনিফিচিয়েল হয় ফাৰ্ষ্টলি আপোনাৰ স্কিনত যদি কোনো ধৰণৰ ছানবাৰ্ণ আছে বা ছান টেনিং আছে পিগমেণ্টেশ্যন আছে বা ডাৰ্ক স্পটছ আছে একনে মাৰ্কছ আছে আটাইখিনি ক্লিয়াৰ কৰাত হেল্প কৰে সেকেণ্ডলি আমাৰ স্কিনটো স্মুথ কৰে ছফ্ট কৰে এণ্ড ইট ফিলছ মইশ্চাৰাইজ কাৰণ ইয়াতে আমি হানি ইউজ কৰিছোঁ এণ্ড অলছ' এল'ভেৰা হেজ চুদিং প্ৰপাৰ্টিজ এণ্ড থাৰ্ডলি ইট টাইটেনছ আৱাৰ স্কিন কাৰণ হানিত এণ্টি অক্সিডেণ্টছ থাকে এণ্ড এণ্টি অক্সিডেণ্টছে কি কৰে আমাৰ স্কিনত যোনটো ফাইন লাইনছ থাকে বা ৰিংকলছ থাকে সেইটো আঁতৰোৱাত আমাক সহায় কৰে এণ্ড আমাৰ যোনটো এজিং প্ৰচেছ হয় সেইটো শ্ল' কৰে আল্টিমেটলি ইট টাইটেনছ আৱাৰ স্কিন গতিকে এইটো ফেচ পেক খুবেই বেনিফিচিয়েল হয় আপুনি যদি ট্ৰাই কৰা নাই আগতে তেনেহ'লে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব এণ্ড আই এম চিয়'ৰ আপুনি ইউজ কৰি বহুত ভাল পাব এণ্ড ইট ইজ নট অনলি গুড ফৰ দি উইমেন ইট ইজ অলছ' গুড ফৰ দি মেন এজ ৱেল কাৰণ জেন্টছৰ কেছত ছানবাৰ্ণ বেছি হয় এজ কম্পেয়াৰ্ড টু উইমেন so yeah you can definitely try it out and for the best results এইটো ফেচ পেক আপুনি সপ্তাহত এবাৰ বা দুবাৰ নিশ্চয় ইউজ কৰিব এনেকৈ যদি আপুনি কণ্টিনিউৱাছ কেইটামান উইকছ আপুনি ইউজ কৰে তেনেহ'লে নিশ্চয় এটা বহুত ভাল ফল পাব ডিফাৰেঞ্চটোতো আপুনি নিশ্চয় এটা উইকতে দেখা পাব so yeah do try this out okay guys so that is it for today's video I hope you like this video if you did then please give this video a big thumbs up and also subscribe to my channel and আজিৰ ভিডিঅ'টো যদি ভাল পাইছে এণ্ড মই এনেকুৱা হোম ৰেমেডিজৰ ওপৰত আৰু ভিডিঅ' বনোৱাটো আপোনালোকে যদি বিচাৰে তেনেহ'লে নিশ্চয় মোক কমেণ্ট ছেকশ্যনত জনাব I will come up with more such type of videos in future see you in my next video until then take care bye bye